মানে আমি বগৰী মানে জাগাখিনি মেইন আহি পালোঁ ইয়াত মানে বহুত মানে মোটামুটি 40-50 ডালমান বগৰীৰ গছ আছে তো ইয়াৰ পৰা বগৰী পাৰোঁ আৰু থহা আনিছোঁ থহাত ভৰাও মানে প্লাষ্টিক পলিথিন বলক আহক 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 নমস্কাৰ ৰাইজ মোৰ নাম কুলদীপ পাঠক তো বলক আজি পথাৰৰ পৰা বগৰী আনিবলৈ যাওঁ সকল টেঙাটি অকলৈ নাখাবি আমাকো এসকল দে ৰঙা গৰাৰ তললৈ তেনেকে নেযাবি আমাকো লগতে নেঐ ঐ সেইবাৰো দেখিছিল আমি মানে সেইবাৰ বগৰী ছিজনত বগৰী আনিবলৈ গৈছিলোঁ তো এতিয়া প্ৰায় এবছৰে হ'ল এতিয়াও বগৰী ছিজন পৰিছে তো ভাবিছোঁ বগৰী আনিবলৈ এইবাৰো যাওঁ সেইবাবে ঘৰৰ পৰা ওলাই আহিলোঁ বলক আৰু এয়া মোৰ লগত ৰাহুল ভাই আজি সেয়াৰ মোবাইলটোতে ভিডিঅ' বনাইছোঁ মোৰটোত মানে চাৰ্জ বেছি নাই সেইকাৰণে পকেটত থৈ দিছোঁ তো বলক আনি বলক বাপ্পাই কেনেকৈ লাগছি এই তকন চকন দি পাৰবা নালাগে হাতে ডাইৰেক্ট ছিঙলিয়ে হয় টাঙৰ দি ছিঙিব লগা চিষ্টেমে নাই মানে হাতেৰে জঁপিয়াই জঁপিয়াই ছিঙিব পাৰি বাপ্পাৰে বাপ কি মজা তো মানে এইডাল বগৰীত মানে কি আমাৰ পাৰিব লগা হোৱা নাই ফৰি আছিল এনেকৈ মানে ইয়াত এক ঠহা আমি কালেক্ট কৰিলোঁ তো আৰু সেইফালে আৰু বগৰী গছ আছে সেইফালে আৰু যাওঁ তো চালোঁ বলক তো সেইফালৰ মানে বগৰী পাৰা হৈ গ'ল এতিয়া মানে আমি আগলৈ আৰু কেইডালমান গাছ আছে সেইকেইডাল মানে পাৰিবলৈ যাই আছোঁ তো এইডালত সিমান বেছি নাই মানে এইডালত কোনোবাই আগতে পাৰি লৈ গৈছে আৰু যিকেইটা আছে মানে বেছিভাগ কেঁচাই আছে সেইবাবে এইডালৰ বেছি নিনিওঁ গাইছ এটা বিৰাট ঠগা বস্তু দেখছোঁ মানে সুন্দৰ আমাৰ ইয়াত মানে সুন্দৰ মানে ভাল লগা বস্তু ঠগা বুলি কয় মানে ধুনীয়াটোক ঠগা বুলি কয় বৰপেটা চাইডে তো হাঁহি আছে এয়া চাওক বেহৰৰ ফুল দুটামান ফটো উঠোঁ যদি ভাল হয় ইনষ্টা চিনষ্টা আপলোড দিম আৰু না কি দিয়ক আৰু এটা চিনেমেটিক শ্বট চাওক বেহৰৰ পৰা মানে এটা বিৰাট ডাঙৰ কথা হ'ল মানে চিনেমেটিক শ্বট এটা লোৱা কথা আছিল কিন্তু ল'ব নোৱাৰোঁ কাৰণ এই যে মৌ মাখি থাকে পূৰা ওচৰত পূৰা একদম মানে অজস্ৰ মৌ মাখি আছে মৌ মাখি মানে ফুলৰ ৰস খাই আছে এবাৰ মানে জুম কৰি দেখাই দি আছোঁ মানে চাউণ্ড এটা পাব তাতে টাইপৰ এটা চাউণ্ড উঠি আছে পূৰা মৌ মাখি উঠিছে তাকে যদি যাওঁ কামৰে একেবাৰে জ্বলা ফুটাই দিব হেডফোনটো মানে শুনিব মানে চাউণ্ডটো যদি শুনিব মন আছে চৰি মোৰ হেডফোন ওলাই গৈছে তো হেডফোন লগাই শুনিব মানে এটা টাইপৰ শব্দ চাওক ইয়াত মৌ মাখি অজস্ৰ উজুৰি আছে বলক এইবোৰ কৰি থাকিলে নহয় আমি এতিয়া বগৰী আনিব লৈছোঁ এইবাৰ চেৰাখাৰী আগত মানে সময়বিলাক গুচি আছে তো বগৰী আনিবা মানে আমি 3-4টামান থোৱা আনিছিলোঁ তো এটা মানে পলিথিন ফুলে হৈ গ'ল আৰু মানে 4টামান বাকী আছে সেইকেইটাও ফুল কৰোঁ দৌৰে মাজত 50-50 ভাগ হ'ব তাৰপিছত চকলে খাওঁ নে আচাৰ কৰোঁ নে কি কৰোঁ হ'ব আৰু কিবা এটা লগতে মানে লগতে চকতে নাই এতিয়া বগৰী পাৰিব লাগে বলক বলক মানে চলো अरे कहना क्या चाहते हो গাইছ মানে আগত দেখিছে নহয় এই তাকে লৈ যাই আছোঁ আমি এটা মথাউৰি এয়া এটা মানে ফিচাৰী আছে এটা মাছৰ আৰু এই দূৰত দেখিছে একদম য়েলো মানে বেহৰৰ ফুল আৰু সেইবাৰো এইখিনি থাকা আহিছোঁ এইখিনিৰ নাম কি আছিল ৰাহুল বেঙৰা বুলি কয় না এইখিনিক বেঙৰা বুলি কয় আমাৰ পিছফালত দেখি মই নামটো ভালদৰে নাজানো মানে অহা দেখি আহা কম পৰে মানে যিসকল মানুহৰ গৰু আছে বা ছাগলী আছে ইয়াত মানে দৰক চৰক দিয়া আহি থাকে না পথাৰৰ কাম থকা মানুহবিলাক তো তেওঁসকলে মানে জানে আৰু এইখিনিৰ নাম মই ইমান নাজানো আৰু নাম চাম মনত নাৰাখোঁ মোৰ খালি এটাই উদ্দেশ্য ইয়াত আহোঁ বগৰীৰ টাইমত আৰু বগৰী খাই যাওঁ না কি ৰাহুল আৰু ঘৰলৈকে লৈ যাওঁ যিমান যি নহওক গাইছ মানে এটা কথাটো সঁচাই মানে নিজৰ বস্তুটো সদায় নিজৰ ক'ব লাগিলে কাৰণ চাওক মই ৰাহুলৰ মোবাইলটো ভিডিঅ' বনাই আছিলোঁ মোৰটোত চাৰ্জ কম আছিল মানে চাৰ্জ নাছিলে মোটামুটি 10-12% আছিল হ'লেও মানে কেমেৰা চলালে বেছিকৈ চাৰ্জ যায় না তো মানে কিবা বেলেগ হেন লাগে মোবাইলটো ডাঙৰ কিবা এটা বেলেগ হেন লাগে আৰু মোৰ মোবাইলটো দি মানে মানে অভ্যাস হৈ গৈছে না সেইকাৰণে মোৰটো দি মানে বেছি ভাল লাগে কিবা এটা মানে নিজৰ বস্তু নিজৰ তাৰে পৰা এটা কথা বুজবা পাৰি নিজৰ বস্তুটো নিজৰ আৰু সেই মোবাইলটো নতুনে 12 5G নাকি বম মোবাইল কিন্তু ভাল লাগে আৰু মোটামুটি চলবা পাৰি আৰু 5G মোবাইল আমাৰ আর 4G আর আমার কাম নাই ইয়ার আর 5G আর কাই মাতে আর বোম মোবাইল আর যিটো বস্তু ভগৱানে আপোনালোকক দেই বা যিটো বস্তু আপোনাৰ লগত আছে আপোনালোকে হতাই সেইটো বস্তুতে সন্তুষ্ট হওক কাৰণ বহুতৰ তাতে আপোনাৰ তাত যিটো বস্তু আছে সেইটো বস্তু বহুতে পোৱা নাই সেইবাবে নিজকে লাকি বুলি ভাবক আপোনাৰ তাতে যিটো আছে সেইটো বহুত ভাল। ৰাহুল
তোৰ ফেভৰেট ইউটিউবাৰ কাই নে কৈছ বিকাশ চেত্ৰী বিকাশ চেত্ৰীটো ভ্লগ আৰু ট্ৰেভেলিং ভিডিঅ' বনাই শ্বৰ্ট ভিডিঅ' কাছা আজিকালি শ্বৰ্ট ভিডিঅ' ট্ৰেণ্ডত আছে বিশাল হাজৰিকা লেজিকাই তা আছা না ভাল লাগে মোৰো ফেভৰেট একদম জাগাত দিছা বম লাগে চাই আৰু মেইনটোতো পাহৰি গ'লো ডিম্পু বৰুৱা ক'বাই নালাগে আৰু জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱা মেইন হ'লেও বিকাশ চেত্ৰী সকলোকে ভাল পাওঁ আৰু একদম অল এভৰিথিং না কি বগৰী পৰি আছে পাৰিব এটা ইউটিউবাৰৰ নাম ক'ব পাহৰিলো কাৰ ফুকন পাঠক ফুকন দাক পাহৰি গৈছিলো কি কবি ফুকন দা মেইন বৰপেটা জিলাৰে হয় মানে আমাৰ বিষ্ণুপুৰৰ A few moments later ইয়াত মানে বগৰীকেইটা ইমানে ওচৰত লাগি আছে হাতেদি মানে পকিলে ছিঙি খাব আৰু এইকেইটা মানে কেঁচাই আছে সেইবাবে আমি কেইটা ওচৰত এটা ছিঙা নাই মানে এনেই আমি মানে আভজনী খেদোৱা নাই মানে আভজনী মানে আমাৰ ইফালে মানে হেৰি কয় আভজনী মানে নষ্ট কৰা কয় মানে নষ্ট কৰা নাই আমি আৰু কেঁচা বগৰীটো পেলাই এনে নষ্ট কৰোঁ পকিলে বাৰু পিছত আহিম আৰু একেলগে আমি নিলেতো নহ'ব সকলো মানুহ ইয়াত খায় পথাৰত অহা মানে জিৰাই খায় তো সেয়ে আৰু এয়া ইফালে আমাৰ ৰাহুল ভাই বগৰী পাৰি আছে একেবাৰে পাৰা হওক আমি বুটলি ল'ম পাৰা কমপ্লিট হৈ গ'ল এইডালৰ পৰা এইখিনি কালেক্ট কৰিলোঁ আৰু এডাল মানে ভাগ্য ভাল এডাল মানে বাও পাই গ'লোঁ আৰু সেইফালে দূৰত আছে তাৰ পৰা আনো এতিয়া পলক তালৈ বিৰাট ৰ'দ দিছে মানে মোৰ চুৰ ঘূৰাই গৈছে আৰু কমেণ্টত জনাওকচোন বগৰী খাই কোনে কোনে ভাল পায় আৰু বগৰী কাৰ কাৰ ঘৰত মানে আছে মই যদি ক'বলৈ যাওঁ মই কিন্তু বগৰী খাই খুব ভাল পাওঁ আৰু বগৰী চকলাই খোৱাত চাই মই মানে আচাৰ বনাই খাই বহুত ভাল পাওঁ মানে বগৰী আচাৰটো খুব বেছি ভাল লাগে মোৰ ঘৰত যদি বিশেষ কাম বন নাথাকে ৰাহুলক মাতি কিনে মই মানে দিনটো পথাৰত বা নাই ঘৰতে এইবিলাক কাম কৰি এনেকৈ কটাই বহুত ভাল পাওঁ আপোনালোকে বাৰু ঘৰত থাকিলে কি কি কাম কৰি ভাল পায় জনাবচোন A few moments later বাপাৰে একদম ভাগৰ চাগৰ লাগছে ইয়াত এটা মানে জিৰণি চৰা আছে এনেকৈ তো ইয়াত অলপমান আহি ৰেষ্ট কৰিলোঁ আমি দুয়ে ইয়াৰ ৰাহুল ইয়াৰ বগৰীখিনি আমাৰ গৰম বহুত আৰু ইয়াত মানে বগৰী এডাল আছে মানে ইয়াৰ বগৰীডাল মানে ভালকৈ পকা নাই এইডাল বগৰী তো ভাবিছোঁ আৰু এইখিনি যিখিনি হ'ল আৰু এইখিনি যথেষ্ট এইখিনি লওঁ আৰু ঘৰলৈ যাওঁ এইখিনি এটা জাষ্ট চিম্পল হিচাপে ভিডিঅ' আৰু বনালোঁ আৰু এনেই ঘৰত আছিলোঁ আৰু বহুদিন জানে মানে 9 মাহ ধেমালি নহয় ইউটিউবাৰ হিচাপে 9 মাহ ভিডিঅ' নিদিয়াকৈ থকা চাওক আজিকালি যদি আপুনি ডাইৰেক্ট ইউটিউব ফেমাছ হ'ব খোজে নৰ্মেলি ডাইৰেক্ট হ'ব নোৱাৰে কিবা এটা অদ্ভুত টাইপৰ বা এটা ভাল বেয়া বস্তু বনালেতো ডাইৰেক্ট ফেমাছ হৈ যাব একদম চিম্পল কথা বেয়া বস্তু বনাওঁ আৰু মই বেয়া বস্তু নবনাওঁ সেইটো সকলোৱে জানে কাৰণ আজিকালি ফেমাছ হ'ব লাগিলে চাওক এটা টাইম আছিল ফেমাছ হ'লে নৰ্মেল মানে ইউটিউব যেতিয়া নতুনকৈ আহিছিল তেতিয়া যিকোনো মোবাইলেদি ভিডিঅ' বনাই দিয়ে জেগা দেখুৱালে সকলোৱে চাই ভাল পায় বা সেনেকৈ মানে ভিডিঅ'টো ভাল হৈ যায় আৰু মানে চাই ভাল পায় সকলোৱে আজিকালি আপোনাৰ কেমেৰাৰ কোৱালিটি হাই গৈছে আৰু ল' কোৱালিটিত কোনেও মানে বেলেগৰ তাতে চাবলৈ নাহে ধৰক মই মোৰ মোবাইলটো ধৰক মোটামুটি ৰেডমিৰ মোবাইল নোট 10S সেইটোৰ কোৱালিটি ইমান ভাল নহয় যদি আইফোনেদি বনাই অলপমান ষ্টেণ্ডাৰ্ড কৰি বনাওঁ তেনেহ'লে বেলেগ কথা চাবলৈ আহিব এতিয়া মোৰ ভিডিঅ' চাব অহাতকৈ মানে ভাল ভিডিঅ'তে চাব কাৰণ দুয়োটো ভ্লগে দি আছোঁ না সেয়াৰ কোৱালিটি ভাল আছে মোৰ কোৱালিটি বেয়া আছে মোৰকো চাব এনেকুৱা বহুত বিভিন্ন কাৰণত ভিডিঅ' দিব পৰা নাছিলোঁ ডাঙৰ কথাটো কি আজিকালি ধৰক মানে ঘৰতে কিমান ভিডিঅ' বনাই থাকিম জাগা ঘূৰিলে ঠাই ঘূৰিলে মানে কি পইচাৰ প্ৰয়োজন হয় যিহেতু ঘৰত মানে দেউতাই ইনকাম কৰি আছে ঘৰখন চলাই আছে মইতো ঘৰত এনেকৈ বহি আছোঁ তো সেইখিনি পইচা দিয়াৰ ঘৰতে এনেকৈ চলি কাপোৰ চাপোৰ কিনাতে বা বজাৰ চজাৰ কৰোঁতে গুচি যায় তো মইতো ঘৰত এনেই বেকাৰ বহি মানে ধৰক মই BA পঢ়ি আছোঁ এতিয়া মোৰ একো ইনকাম চিনকাম নাই চাইড ইনকামো একো নাই তো সেনেকৈ মানে কিছুমান বস্তু কিনিব নোৱাৰি বা জাগাত যালে পইচা লাগে সেই পইচাখিনিৰ প্ৰয়োজন হয় মা সেনেকৈ ছাপোৰ্ট পোৱা নাই সেই ক'তো যাব নোৱাৰোঁ ভিডিঅ' বনাব নোৱাৰোঁ সেইখিনি কাৰণ কথা খুলি ক'ব পৰা নাযায় হ'লেও মই বহুত কথা আপোনালোকক খুলি ক'লোঁ আৰু এটা কথা সকলোৱে কৈছোঁ মানে আমি নতুনকৈ এটা মানে বিজনেছ আৰম্ভ কৰিছোঁ আমাৰ যিকেইটা লগৰ মানে এনেই আৰু মিডিল ক্লাছ ঘৰৰ লগত চলি আছিল বা মোৰ ক্লাছমেট কেইটা মানে এনেকৈ ভাবি এটা আমি কেটাৰিং ছাৰ্ভিচ মানে খুলিছোঁ সকলোকে মানে বেনাৰখন ইয়াত এইখিনি দি দিম মই কণ্টেক্ট কৰিব বিয়া চিয়া থাকিলে অলপ ডিছকাউণ্ট দি দিম আৰু যদি ভিডিঅ'ত মানে চাই যোগাযোগ কৰা বুলি কয় কিবা অলপ ডিছকাউণ্ট হৈ যাব সেনেকৈ আৰু বৰপেটা ডিষ্ট্ৰিক্টৰ ভিতৰতে মানে কৰিবলৈ চেষ্টা কৰি আছোঁ বৰ্তমান বেছি দূৰলৈ যাবলৈ মানে যোৱা হোৱা নাই বৰ্তমান আমি 4-5খন বিয়া এতিয়ালৈকে মাৰিলোঁ আমি তো কোনোবাক যদি লাগে আমাক কণ্টেক্ট কৰিব ব্লেক এণ্ড হোৱাইট কেটাৰিং ছাৰ্ভিচ আমাৰ নামটো কেটাৰিঙৰ এতিয়া দীঘলীয়া নকৰোঁ কথাখিনি এইখিনি আছিল এই নৰ্মেল আৰু মই যাবলৈ চেষ্টা কৰিম এইটো নহয় যে ভিডিঅ' নেদোঁ ভিডিঅ' দিম আৰু মই কথা দিছোঁ আপোনালোকক ভিডিঅ' দি থাকিম কিন্তু মানে এইকেইদিনত দিব পৰা নাছিলোঁ ঘৰটো মানে ভালকৈ বনোৱা হোৱা নাই মানে ক'তো মানে জাগা চাগা অলপ দিগদাৰ এনেকৈ ক'তো যাব পৰা নাই
তো ঘৰতে এইকেইদিন অলপমান লাগি চাগিছিলোঁ কলেজ যেনেকৈ গ'লোঁ অলপমান সেই আছিল আৰু মোৰ ইণ্টাৰভিউ গ'ল সকলোৱে জানে বা যিসকলে নাজানে মই কৈ দিছোঁ তো ভিডিঅ' এইখিনি আছিল যদি কিবা ভাল পালে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি দিব তো বাই বাই আৰু না কি আৰু জয় আই অসম এইখিনি আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু ছাবস্ক্ৰাইবাৰ একদম মানে হোৱাই নাই ছাবস্ক্ৰাইবাৰ কৰি দিব মানে ছাবস্ক্ৰাইব কৰি দিলে আৰু অলপ ভাল লাগে মানে ভিডিঅ' দিবলৈ ইচ্ছা দি থাকে ছাবস্ক্ৰাইব মানে ভিডিঅ' চাই ছাবস্ক্ৰাইব বহুতে নকৰে সেইবাবে ভাল নালাগে আৰু ছাবস্ক্ৰাইব কৰি দিয়ক ভিডিঅ' দি যাম চেষ্টা কৰি যাম যি পাৰোঁ ভালকৈ বনাই যাম সকলোৱে মানে ছাপোৰ্ট কৰক আৰু এটা কথা মানে সকলোৱে কৈ দিছোঁ চাওক বহুতে মানে মোৰ ভিডিঅ'ত বহুত বেয়া কমেণ্ট কৰে সেইবিলাক নকৰিব চাওক যদি বেয়া পাইছে মোৰ ভিডিঅ'টো নাচাব তাত কোনো আপত্তি নাই মোৰ বেয়া পাইছে যদি মোক ছাবস্ক্ৰাইব নকৰিব মোৰ ভিডিঅ' নাচাব কিন্তু বেয়া কমেণ্ট নিদিব দেই ভাল নালাগে কাৰণ কষ্ট কৰি এটা ভিডিঅ' বনোৱা যায় কিয় আপোনালোকে সেনে কৰে মানে ভাল নালাগে কিবা এটা ডিম'টিভেট হৈ যাওঁ এই মাৰিব বোলে যাই দিছে দেখিছে নহয় দিয়ক নে আৰু বাই বাই